Hi friends, মই ৰুবিনা ৱেলকাম টু মাই ইউটিউব চেনেল। ফ্ৰেণ্ডছ, আপোনাৰ মুখতো ব্লেক স্পট আছে নেকি? আপোনাৰ ফেচৰ গ্লো কমি গৈছে নেকি? ফ্ৰেণ্ডছ, এতিয়া আপোনাৰ চিন্তা কৰিব কোনো দৰকাৰ নাই, কিয়নো আজি মই লৈ আহিছোঁ এটা এনেকুৱা ভিডিঅ' য'ত নেকি আপোনালোকে পাৰ্লাৰ নোযোৱাকৈ ঘৰতে বহি ক্ৰিয়েট কৰিব পাৰিব ফেচ মাস্ক। চ' ফ্ৰেণ্ডছ, সময় নষ্ট নকৰি চাওঁ আহক আজিৰ ভিডিঅ'টো। সো ফ্ৰেণ্ডছ, আজি আমি বনাম হালদি ফেচ মাস্ক, যাৰ কাৰণে আমাক লাগিব হালধি, এল'ভেৰা জেল আৰু হানি। এতিয়া মই লৈ ল'ম 2 টেবুলস্পুন অফ হালদি পেষ্ট, 1 টেবুলস্পুন হানি আৰু 1 টেবুলস্পুন এল'ভেৰা জেল। হালদি নেচাৰেল এণ্টিছেপ্টিক হয়, যোনটোৱে আমাৰ ডাৰ্ক চাৰ্কলছ কম কৰে আৰু স্কিনক ছান ডেমেজৰ পৰা বচায়। এল'ভেৰাত আছে এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি, যোনটোৱে আমাৰ বডিত ৱাটাৰ লছৰ পৰা বচায় আৰু আছে এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টি। আৰু হানিয়ে আমাৰ ব্লেক হেডছ এণ্ড হোৱাইট হেডছ ৰোধ কৰিবলৈ সহায় কৰে। এতিয়া মই বস্তুখিনি ভালদৰে মিক্স কৰি ল'ম। বস্তুখিনি ভালদৰে মিক্স কৰাৰ পিছত আপোনাৰ হালদি ফেচ মাস্কটো ৰেডি হ'ব। আমাৰ মাস্কখন অলমষ্ট ৰেডি। হালদি মাস্ক ৰেডি হৈ গ'ল। আপুনি আপোনালোকৰ মুখত লগাব পাৰিব, এইখন হাততো লগাব পাৰিব। মই ইয়াত হাততে লগাই দেখাইছোঁ। আপোনালোকে মাস্কখন 30 মিনিটছ ৰাখিব, তাৰপিছত কটন নহ'লে পানীৰে ধুই দিলেই হ'ল।